Hello friends, আপোনালোকক আকৌ এবাৰ স্বাগত কৰিছোঁ ইউটিউব চেনেল M79 এডভাইচত। আজি ভিডিঅ'ত মই আপোনালোকলৈ লৈ আহিছোঁ 6 ৱাটৰ লাক্সমেট কোম্পানীৰ সাৰফেস মাউণ্টেন LED সিলিং লাইট। এই লাইটটোৰ বিষয়ে কোৱাৰ আগতে আমি জানি লওঁ সাৰফেস মাউণ্টেন লাইট কাক কয়। আৰু যদি আপোনালোকে M79 এডভাইচক সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটোক সাবস্ক্ৰাইব কৰক আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আমাৰ চেনেলত আহিব লগা নতুন ভিডিঅ'ৰ আপডেট আপুনি টাইম টু টাইম পাই থাকিব। আমি যেতিয়া সিলিং লাইটৰ কথা কওঁ তেতিয়া দুই ধৰণৰ লাইট মাৰ্কেটত আমি দেখিবলৈ পাওঁ। প্ৰথমটো কেটেগৰী হৈছে সেইটোক আমি ৰিচাৰ্জ লাইট বুলি কওঁ আৰু এই লাইটটো আমি যি ফল সিলিং লগাওঁ তাত লগোৱা হয় আৰু অকল ফ্ৰেমটোহে বাহিৰলৈ ওলাই থাকে। আৰু সেকেন্ড কেটেগৰীটো হৈছে সাৰফেস মাউণ্টেড লাইট। তাৰ বাবে আপোনাক কোনো ফল সিলিঙৰ প্ৰয়োজন নহয়। ইয়াৰ থিকনেছ ইমানেই কম থাকে যে আপুনি ডাইৰেক্ট সিলিঙত ইয়াক ফিট কৰিব পাৰে। এই লাইটটো 6 ৱাটৰ হয়। ইনষ্টল আৰু কানেক্ট কৰিবলৈ বহুত সহজ। আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়া আপুনি জানিব পাৰিব। আৰু ই LED লাইট হোৱাৰ কাৰণে কম হিট জেনেৰেট কৰে আৰু আপোনাৰ ৰুমৰ টেম্পাৰেচাৰো বহুত কম ৰাখে। আহক আমি এতিয়া এই লাইটটো আনবক্সিং কৰোঁ আৰু লুক ৱাইজ দেখিবলৈ কেনেকুৱা হয় আৰু ইয়াক কেনেকৈ ফিটিং কৰিব লাগে তাৰ এটা সৰু আইডিয়া আপোনালোকৰ আগত মই দিব বিচাৰিছোঁ। এইটো হৈছে সাৰফেস লাইটটোৰ বক্স পেক। ওপৰত লাক্সমেট কোম্পানী লোগো দিয়া আছে। LED পেনেল লাইট বুলি লেখা আছে। তলত 6 ৱাটটো মেনশ্যন কৰা আছে আৰু ডে লাইট 6500K। আৰু বক্সটো ইটো সাইড যদি আমি চাওঁ তাতো সেই একেখিনি ডেছক্ৰিপশ্যন ইয়াত দিয়া আছে। 90% এনাৰ্জি সেভিংছ বুলি লেখা আছে। তাৰপিছত সাইডত যদি আমি চাওঁ ইয়াৰ MRP আছে আপোনাৰ 403। মেড ইন চাইনা হয়, কিন্তু ইয়াত এক বছৰৰ আপোনাৰ গেৰাণ্টি পাই যাব। আপুনি যদি ডেছক্ৰিপশ্যনত দিয়া নম্বৰত আপুনি কল কৰি পেলাই যদি এইটো পাৰ্চেছ কৰে তেনেহ'লে বহুত কম দামত ইয়াক আপুনি পাৰ্চেছ কৰিব পাৰিব। আৰু এইফালে মেনুফেকচাৰ ডেট লেখা আছে। 6 ৱাটটো মেনশ্যন কৰা আছে। আৰু বক্সটো ছাইডত মেনশ্যন কৰা আছে আপোনাৰ ইনপুট ভল্টেজ AC 100 to 280 ভল্ট। আৰু ইয়াৰ অপজিট ছাইডত আপুনি দেখিবলৈ পাই যাব ইয়াত পৰা ক'ত মেনুফেকচাৰ হৈছে সেইটো লেখা আছে। জয়পুৰত মেনুফেকচাৰ হৈছে। ইয়াত পিন কোড দিয়া আছে, এটা ফোন নম্বৰ দিয়া আছে আৰু প্লাছ ইমেইল আইডি দিয়া আছে। যদি ইন ফিউচাৰ কিবা আপোনাৰ ৱাৰেণ্টি বা গেৰাণ্টিৰ কাৰণে কিবা যদি ইছ্যু আহে তেনেহ'লে আপুনি তাত মেইল কৰিব পাৰে বা ফোন কৰি আপুনি সবিশেষ জানিব পাৰিব। এতিয়া আমি চাওঁ আহক লুক ৱাইজ লাইটটো দেখিবলৈ কেনেকুৱা হয়। এইটো হৈছে আমাৰ লাক্সমেট কোম্পানী 6 ৱাট সাৰফেস মাউণ্টেড সিলিং লাইট। দেখিবলৈ বিস্কুট টাইপৰ হয়। পিছফালে এই যে দেখিছে বক্স এটা আছে সেইটো হৈছে এই লাইটটো ড্ৰাইভাৰ হয়। ইয়াক কানেক্ট কৰিব লাগিব, তেতিয়াহে এই লাইটটো জ্বলিব। মই অকণমান দেখাবলৈ চেষ্টা কৰিম। ড্ৰাইভাৰটোত লেখা আছে লাক্সমেট LED ড্ৰাইভ পাৱাৰ ছাপ্লাই। কিমান ভল্ট লাগে সেইটো লেখা আছে। আৰু আপোনাৰ সাধাৰণতে এই সাৰফেস লাইটবিলাকৰ এই ড্ৰাইভাৰটোৱে বেয়া হয়। এই ড্ৰাইভাৰটো আপুনি অ'পেন মাৰ্কেটত আপুনি 40-50 টকাত আপুনি কিনিবলৈ পাই যাব। সেইটো কিনি আনি আপুনি ইয়াক আকৌ কানেক্ট কৰি দিয়ক, এই লাইটটো আকৌ জ্বলি যাব। লাইটটোৰ পিছফালে যে আপুনি এই কানেক্টৰটো ৰাখিছে তাতে এই ড্ৰাইভাৰটো কানেক্ট কৰিব লাগিব। মই কেনেকৈ কানেক্ট কৰিব লাগে সেইটো মই দেখাই দিম। তাৰ আগতে চাই লওক আপুনি লাইটটোৰ পিছৰটো আপোনাৰ কোম্পানীৰ লোগো মেনশ্যন কৰা আছে। এতিয়া মই আপোনালোকক দেখাই দিম এই ড্ৰাইভাৰটো কেনেকৈ কানেক্ট কৰে। ইয়াত থকা ঘাট দুটা কানেক্টৰডালৰ লগত থকা ঘাট দুটাৰ লগত মিলাই পেলাই জাষ্ট আপুনি প্ৰেছ কৰি দিলে এই ড্ৰাইভাৰটো কানেক্ট হৈ যাব। ড্ৰাইভাৰটো কানেক্ট কৰাৰ পিছত আপোনালোকে এই ৱায়াৰডাল আপুনি চকেটত লগাই পেলাই ছুইচটো দি দিলে এই লাইটটো জ্বলি যাব। মই ভিডিঅ'টোৰ শেষত ইয়াৰ পোহৰ দেখিবলৈ কেনেকুৱা হয় আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। তাৰপিছত আপুনি ইয়াক ফিট কৰি পেলাই এনেকৈ বক্সটোৰ ভিতৰতে সোমাই যাব। তাৰপিছত আপুনি চিলিঙত ইয়াক আপুনি লগাই দিব পাৰিব। জাষ্ট এই ৱায়াৰডাল আপুনি বাহিৰলৈ ওলাই থাকিব। এই লাইটটো চিলিং বা সাৰফেসত লগাবলৈ হ'লে এই মাজতে ৰডডাল আছে সেইডাল খুলিব লাগিব। অকণমান আইডিয়া এটা দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকক মই। প্ৰথমতে আপুনি এই ৰডডাল চিলিঙত লগাই ল'ব লাগিব। চিলিঙত স্ক্ৰু সহায়ত ইয়াক ফিটিং কৰি পেলাই এই ছাইডৰ স্ক্ৰুকেইটা আপুনি লাইটটোত লগাই দিব লাগিব। তেতিয়া আপোনাৰ এই লাইটটো চিলিঙত ধুনীয়াকৈ ফিট হৈ যাব। ধৰক আপুনি মোৰ এই টেবুলখন আপোনাৰ চিলিং হয়,
তাত আপুনি এই ৰডডাল প্ৰথমতে লগাই ল'লে স্ক্ৰু ফিটিং কৰি পেলাই তাৰপিছত এই ছাইডৰ যে স্ক্ৰু দুটা খুলিছিলোঁ সেই দুটা লাইটটোৰ লগত আপুনি কানেক্ট কৰি দিলে এই লাইটটো চিলিঙত ফিট হৈ যাব আহক আমি এতিয়া লাইটটো অকণমান জ্বলাই পেলাই ইয়াৰ পোহৰটো চেক কৰোঁ আৰু যদি আজি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাপোৰ্ট কৰিব আৰু M79 এডভাইচ চাই থাকক